নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে গৌতম বৰা ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু মোৰ যি চেনেলত ফানি মিনছ ভিডিঅ'বোৰ আপোনালোকে পাই থাকে, মই সেইবোৰ ফেচবুক, হোৱাটছআপ এণ্ড ইউটিউবৰ পৰা সংগ্ৰহ কৰি আপোনালোকক আগত দিবলৈ চেষ্টা কৰোঁ। আৰু কেনে পায় আপোনালোকে মোক কমেণ্ট কৰি জনাব। হোৱাটছআপ, ফেচবুক এণ্ড ইউটিউব এইবোৰৰ পৰা মই সংগ্ৰহ কৰি আপোনালোকক মোৰ নিজৰ ভইচ আকাৰে দিবলৈ চেষ্টা কৰোঁ। তো আহকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিকালি প্ৰেম ৱাইফাই নিচিনা, ওচৰত থাকিলে কানেক্টিং, যদি অলপ দূৰলৈ যায় চাৰ্জিং ফৰ নিউ ডিভাইচ। ओ भाई मारो मुझे मारो नहीं ये मजाक हो रहा है। एक सेकंड यार, मजाक हो रहा है। नहीं ये চুলি সৰা সমস্যা লৈ ডক্তৰ এটা ওচৰলৈ গৈছিলোঁ। পিছত ডক্তৰটোৰ ওচৰলৈ গৈ যেতিয়া দেখিলোঁ যে ডক্তৰটোৱে টপা। পৰীক্ষাত যেতিয়া ৰচনা লিখিব আহিছিল তেতিয়া আহিছিল যে অৱহেলা কি। মই তেতিয়া 1 2 3 4টামান পেজ লুটিয়াই দিলোঁ। লুটিয়াই পেলাই 5 নম্বৰ পেজটোত ডাঙৰ আখৰে লিখি দিছোঁ, এয়াই অৱহেলা। खत्म, बाय बाय, टाटा, गुड बाय, गया। ল'ৰাবোৰ এনেকুৱা এটা প্ৰাণী যি মৰাৰ পিছতো ওপৰলৈ গৈ যমৰাজৰ ওচৰত গৈও ক'ব, ঐ চানা, যমৰাজৰ জীয়েকজনী ভাল আছিলে, পতাব পৰাহেঁতেন। সকলো বস্তু ভগৱানে কেতিয়াও মিলাই নিদিয়ে, যেনে মদ আৰু পানী নিজেই মিলাই খাব লগা হয়।